স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। আৰু আজি আমি আহি আছোঁ শংকৰদেৱ সংঘৰ অধিৱেশনৰ কাইলৈৰ পৰা আৰম্ভ হ'ব। আজি কিছু দৃশ্য দেখুৱাবৰ কাৰণে আপোনালোকক মই আহি আছোঁ দিয়া। এইখন হৈছে মেইন গেটৰ পিনে মই সোমাই আহিছোঁ। বোকাটো হৈ গ'ল ন, সেইকাৰণে বেয়া হৈ গ'ল। এয়া জোনাই অধিৱেশন শংকৰ সংঘ। কি ডাঙৰ গেট বনাইছে, এখন বিশাল গেট বনাইছে। অধিৱেশনৰ কাম চলি আছে এতিয়া। আমি আহিলোঁ অধিৱেশনৰ কিমান কাম চলি আছে। অধিৱেশন আৰম্ভ হ'ব, কাম হৈ আছে এতিয়া। পিছল খালী গোটেই। চাৰিশ বিঘা মাটিত শংকৰদেৱ সংঘৰ অধিৱেশন পতা হৈছে। যেনিয়ে চাই তেনিয়ে ঘৰেই ঘৰ, যেনিয়ে চাই তেনিয়ে ঘৰে ঘৰ। ইমান বিশাল এটা আয়োজন কৰিছে নহয়। মানুহ আহিবলৈ আৰম্ভ হৈ গ'ল। আজি এসপ্তাহমানৰ আগৰ পৰাই আহি আছে মানুহ। এসপ্তাহ 10 দিনৰ আগৰ পৰাই আহি আছে মানুহ। ইয়াত ভাল লাগিছে আহি কিনে, ইয়াত ক'ব নোৱাৰি আৰু। এইপিনে সকলোখিনি কাৰ্যালয় হয়। এতিয়া আমি সোমাই যাবলৈ গৈছোঁ। সেৱা বাহিনীৰ কাৰ্যালয়ৰ ভিতৰলৈ সোমাই যাবলৈ, শিবিৰৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আগে দুখ নাই, ক্ষীণ মানুহ যে মই, বহুত জেগাত নালাগে মোক। এইবিলাক শিবিৰ সেৱক কক্ষৰ শিবিৰ, কেন্দ্ৰীয় সেৱক কক্ষৰ শিবিৰ। ইয়াতে সোমাই তিনিচুকীয়া, সেইটো বৰপেটা। এইটো মূল মণ্ডপ। বোকা আহি ভালেই লাগিছিলে। মূল মণ্ডপটো, মোৰ পিছফালে মূল মণ্ডপটো। মেইন মণ্ডপ এইটো, এইখিনিতে লিখা আছে জয়গুৰু শংকৰ বুলি। বাটচৰা বনাইছে এইটো। খুব ধুনীয়াকৈ বনাইছে মেইন মণ্ডপটো। মানুহ ভৰ্তি হৈ গ'ল গোটেই। আজিৰ পৰা কাইলৈৰ পৰা আৰম্ভ হ'ব। কাইলৈৰ পৰা অধিৱেশন আৰম্ভ হ'ব। মানুহ অহাৰ পৰা ভৰ্তি হৈ গৈছে। বস্তু এটা চাওক, এইটো চাওক, চব ধানেৰে বনাইছে এইবিলাক। কি ধুনীয়াকৈ ধানেৰে বনাইছে।
ৰাতিৰ দৃশ্য এয়া অধিৱেশনৰ। ৰাতিৰ দৃশ্য এয়া অধিৱেশনৰ। মাফ কৰিব এখন মেইন গেট নহয়। ভিৰ হৈ আছে দেখোন গেটত, মেইন গেটত ভিৰ হৈ আছে দেখোন বোলো। হে এই বোকা আকৌ জোতা পিন্ধি চেণ্ডেল পিন্ধি কি কথা আছে? গছজোপা ওচৰত আৰু ইলেক্ট্ৰিক বস্তু ওচৰত গাড়ী নাম্বাৰ মনত নাই আকৌ। এই 01 হয়। সেই চব পিন্ধিয়ে আছে। এইখন মেইন গেট। হেই নিদিয়া কথা কি? ৰ'বা এইফালে ৰ'বা, মই আকৌ ৰখ লৈ যাওঁ। এইপিনে জুচ উঠা নাই। ভিতৰলৈ সোমাই আহিছোঁ এতিয়া আমি। ইফাল আইজন মানুহেই মানুহ। প্ৰথম স্কন্ধ ভাগ শ্ৰীমন ভাগৱত গীতাৰ প্ৰথম বাইলটো দি দিলে ভাল হ'ল দিয়া। সোমাই গৈছে হ'লেও ভাল হ'ল আৰু। কাই পাতল হৈ আহিছোঁ, 5 কেজি মানে হৈ আহিছোঁ। মই ফোন এটা কৰিব লাগিব। মেইন মণ্ডপলৈকে গৈ লওঁ। ভালে যাব লাগিব।
দিয়া হ'ব নিৰামিষে হ'ব হেৰি নিদিয়ে নহয় নিদিয়ে পাই গ'লোহি এতিয়া মেইন মণ্ডপৰ ওচৰ মেইন মণ্ডপৰ ওচৰ পাইছোঁ উপভোগ কৰ কালি ভিডিঅ'টোত অলপ দেখুওৱা হৈছিলে কেনেকৈ গেটখন বনোৱা হৈছে এতিয়া ৰাতিৰ দৃশ্যটো অলপ দেখুৱাই দিছোঁ আৰু মই আমাৰ ইয়াতে